আমি চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। আৰু সমান্তৰালভাৱে তেওঁ কেৱল স্বচ্ছ ভাৰত মিছনৰ কথাই কোৱা নাছিল, বহু কথা কৈছিল। আৰু এই উপলব্ধিটো আমি তেতিয়াহে কৰিলোঁ যেতিয়া ক'ভিড আহিলে। ক'ভিড অহাৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ এই আহ্বানক আমি যেনেধৰণে গুৰুত্ব দিব লাগিছিল হয়তো আমি দিয়া নাছিলোঁ। ৰাইজে হয়তো প্ৰধানমন্ত্ৰীৰ স্তৰত সেই কথাটো কোৱা বাবে আমি কিছু কাম কাজত আমি অগ্ৰসৰ হৈছিলোঁ। কিন্তু মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ যেতিয়া ক'ভিডে গোটেই বিশ্বক স্তব্ধ কৰি তুলিলে আৰু বিজ্ঞানীসকলে যেতিয়া আমাক ক'লে যে চাফ চিকুণকৈ থাকিব লাগে, মাস্ক মাৰিব লাগে, হাত পৰিষ্কাৰকৈ ৰাখিব লাগে ইত্যাদি ইত্যাদি যিবিলাক SOP আহিলে, তেতিয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 14 চনত কোৱাৰ এই যি যুক্তিযুক্ততা, এই যুক্তিযুক্ততা আজি সমগ্ৰ বিশ্বই উপলব্ধি কৰিছে। আৰু সেইকাৰণে পূজ্য বাপুদেৱৰ যি সপোন, এখন সুস্থ সবল দেশ নিৰ্মাণ কৰা, আৰু সেই নিৰ্মাণ কৰা দিশেৰে স্বচ্ছতা যে প্ৰথম অৱস্থাত আছে সেই কথা আজি প্ৰমাণ হৈছে। আৰু আজিৰ দিনটো সমগ্ৰ দেশে এই স্বচ্ছতা হি সেৱা এই অনুষ্ঠান পালন কৰিছে। আমিও কোকৰাঝাৰত BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 দায়িত্ব লোৱাৰ পিছতে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলে। আৰু আজিলৈকে এই কাম ভাৰতৰ বিভিন্ন প্ৰান্তত, বিভিন্ন ৰাজ্যত, বিভিন্ন অঞ্চলত চলি আছে আৰু চলি থাকিব। আৰু এতিয়া আগৰ নিচিনা যিটো লেতেৰা পেতেৰা আমি আমাৰ অফিচবিলাক, আমাৰ টাউনবিলাক দেখিবলৈ পাইছিলোঁ, সেইটো লাহে লাহেকৈ চাফা হৈ গ'ল। আৰু কোকৰাঝাৰ টাউন দুবাৰকৈ নেশ্যনেল এৱাৰ্ড পালে। অসমৰ বহুত টাউন এতিয়া নেশ্যনেল এৱাৰ্ড পাইছে ক্লিন টাউন বুলি পেলাই। গতিকে আজি আমি সকলো আনন্দিত। আৰু আজি আমাৰ অসমৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, সুৰেন ফুকন ডাঙৰীয়া, লৰেন্স ইছলাৰী ডাঙৰীয়া সকলো মিলি পেলাই আজি কোকৰাঝাৰ টাউনত বিভিন্ন ৱাৰ্ডত আমাৰ চাফাই অভিযান চলি আছে। আৰু মই আশা কৰোঁ যে এনেকুৱা যদি সকলো সচেতন হৈ থাকে, ভাৰতবৰ্ষখন সদায় পৰিষ্কাৰ হৈ থাকিব। আৰু এই মহান এটা কাৰ্যসূচী লোৱাৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু অসমত বিশেষভাৱে এই সচেতনতা অনাৰ ক্ষেত্ৰত দায়িত্ব লৈ পেলাই প্ৰত্যেকটো মুহূৰ্তত অসমখন স্বচ্ছ কৰি ৰখাৰ কাৰণে আমাক সকলোকে উপদেশ দি থকাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। আৰু অহাকালি আমাৰ গান্ধী জয়ন্তী, আমি কোকৰাঝাৰত গান্ধী জয়ন্তীটো খুব ভালকৈ পালন কৰিম। আৰু অহাকালি গভৰ্ণমেণ্টৰ, আমাৰ কাউন্সিল গভৰ্ণমেণ্টৰ বহুত প্ৰগ্ৰাম আছে, বহুতখিনি প্ৰগ্ৰাম স্কিম আমি লঞ্চ কৰিম অহাকালি গান্ধী জয়ন্তী উপলক্ষে। গতিকে মই অসমৰ তথা ভাৰতৰ ৰাইজক আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি মহান বাণী, এইবিলাক মানি চলি বিশ্বখন শান্তি কৰাৰ সকলো আগবাঢ়ি অহাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ হিংসামুক্ত এটা সমাজ লাগে, ইয়াৰ কাৰণে গান্ধীজীৰ যিটো আদৰ্শ আৰু নীতি, এইটোৰে আমি সদায় আগবাঢ়ি যাম।